এইটো হৈছে JSW Steel চেয়াৰ। এইটো এটা ভাল চেয়াৰ হয় লাৰ্জ কেপৰ ভিতৰত চাবলৈ গ'লে। আৰু আপুনি যদি টেকনিকেল চাবলৈ যায় নহয়, ডে কেণ্ডেলত ই আপোনাৰ প্ৰিভিয়াছ হাইটো ব্ৰেক কৰিছে, কৰি পেলাই গ্ৰীণ কেণ্ডেলটো ক্ল'জ কৰিছে, আৰু ইয়াৰ সেই হেতুকে ইয়াৰ ওপৰলৈ যোৱাৰ চান্সটো বেছি আছে। যদি চুইং কৰে ইয়াত আপুনি পজিশ্যন বনাব পাৰে। আৰু যদি আপুনি ফাণ্ডামেণ্টেলি চাবলৈ যায় পাৰফৰ্মেঞ্চ, বহুতে কিন্তু চেল ৰেটিংটোহে দিছে, হয়তো অভাৰ ভেলু হৈ আছে, আৰু ইয়াৰ বাঢ়ি আছে কিন্তু 31 দেখা পাব আপোনালোকে। আৰু ৰেভিনিউ যদি চাবলৈ চাই, ৰেভিনিউ অলমষ্ট ছেম লেভেলতে আছে। প্ৰফিট যদি ফাইনেন্সিয়েলত আপুনি যদি প্ৰফিটটো চাবলৈ যায়, তেনেহ'লে প্ৰফিট কিন্তু ডিক্লাইন কৰিছে। আৰু কিন্তু নেটৱৰ্কটো চাবলৈ গ'লে নেটৱৰ্কটো কিন্তু গ্ৰ' কৰিছে। হয়তো প্ৰফিট সিহঁতৰ বিজনেছ মডেলৰ কাৰণে ডিক্লাইন কৰিব পাৰে, কিন্তু চাব যে প্ৰমোটাৰ হোল্ডিঙত শ্বেয়াৰটো ভাল আছে। প্ৰমোটাৰ হোল্ডিং অলমষ্ট কনষ্টেণ্টেই আছে বুলি আপোনালোকে ক'ব পাৰে, গোটেইকেইটা কোৱাৰ্টাৰতে ধৰিবলৈ গ'লে। তো সেই হেতুকে